আজি আমি এন্টনিও গ্ৰামছি আৰু তেওঁৰ যি হেজিমনি ধাৰণা আছিলে সেই সম্পৰ্কে কিছু আলোচনা কৰিম এটা চাওঁ আহা যে he was born in 1891 in Italy and known as the father of new Marxism তেওঁ ইটালীত জন্মগ্ৰহণ কৰিছিল আৰু তেওঁক নব্য মাৰ্ক্সবাদৰ পিতৃ বুলি জনা গৈছিল and actually he was born when the Mussolini is the dictator who brings fascism to Italy and Gramsci is against this fascist state. So he involved in various revolutionary activities and because of that Mussolini put him in jail. গতিকে কি আছিলে যে এন্টনিও গ্ৰামছি এই ফেচিবাদৰ তেওঁৰ কি আছিলে বিৰোধাচৰণ কৰিছিলে আৰু বিৰোধাচৰণ কৰাৰ ফলস্বৰূপে মুছলিনিয়ে তেওঁক কি কৰিছিলে জেলত ভৰাই থৈছিলে so he wrote all his ideas and philosophies in jail and that's why his main work যদি আমরা প্রধান কামটোৰ কথা ক'ব যাওঁ যে prison notebook which is believed to be around 1929 to 1935 গতিকে তেওঁৰ যিখিনি মেইন আদৰ্শ আছিলে বা তেওঁৰ যিখিনি ধাৰণা আছিলে সেইখিনি মূলত সেই জেলতে তেওঁ লিখিছিল আৰু তেওঁ সেই প্ৰধান যিখন মেইন বুকখন দা প্ৰিজন নোটবুকস সেই তাতে তেওঁ লিখি উলিয়াইছিলে and there is another work of his called Modern Prince and it is published in 1949 now which thinker do Gramsci get influenced by Karl Marx Lenin Benito Croce and Machiavelli they are inspired by Croce and their ideological and cultural ideas and Gramsci developed his idea of civil society from these ideas গতিকে গ্ৰামছিৰ যিটো সিভিল সোসাইটিৰ ধাৰণা আছিল ঠিক আছে গ্ৰামছিৰ সিভিল সোসাইটিৰ ধাৰণা তেওঁ বেনিডো কোৰ্চেৰ যি আইডিওলজিক্যাল আৰু কালচাৰাল যি আদৰ্শ আছিল তাৰ পৰাই তেওঁ এটো লৈছিল so why is Gramsci written this if Marx has already given revolutionary theories on how to end capitalism and how to end the state then why is Gramsci writing this গতিকে আমি ইতিমধ্যে জানো যে কি কৰিছে কার্ল মার্কসে ইতিমধ্যে কি কৰিছে যে ৰিভলিউশনাৰী বিপ্লৱিক তত্ত্ব ইতিমধ্যে দি থৈছে যে কেনে ধৰণে পুঁজিবাদৰ ধ্বংস হ'ব কেনে ধৰণে এখন ষ্টেটৰ শেষ হ'বগৈ সেই সকলোবিলাক কথা ইতিমধ্যে মার্কসে কৈ থৈছে কিন্তু তাৰ পিছতো গ্ৰামছিয়ে কিয় আকৌ এটা নতুন তত্ত্ব লৈ আহিছে Gramsci wants to explain why Marx was wrong গতিকে Gramsci এটো কৈছিল যে মার্কস কোনখিনি ভুল আছিল মার্কসে কোনখিনি ভুল কৰিছিল সেই কথাটো তেওঁ বুজাব বিচাৰিছিল Karl Marx says that where capitalism is at its peak fully developed the first revolution will come because capitalism is the seed of its destruction and capitalism will soon end where it's fully developed গতিকে কার্ল মার্কসে কৈছিল যে যত পুঁজিবাদে একদম বিকাশৰ শেষ স্তৰ পাবগে তেতিয়া সেই কি হ'ব ৰাষ্ট্ৰখন শেষ হ'ব এন্ড পইণ্ট পাবগে কাৰণ যে পুঁজিবাদৰ ধ্বংসৰ মূল বীজটো সেই পুঁজিবাদতে লুকাই আছে বুলি মার্কসে উল্লেখ কৰিছিল গতিকে এটা আমি চোৱা তেওঁ কিহৰ কাৰণে তেতিয়ালে গ্ৰামছি এই তত্ত্বটো দিছিল এটা চোৱা যে ক্যাপিটালিজম was okay it is one capitalism was most developed in Britain ঠিক আছে but the revolution did not come there গতিকে কার্ল মার্কসৰ সেই ভুলখিনি কবলৈ যাওঁতে গ্ৰামছি এটো কথা কৈছিল ঠিক আছে তেওঁৰ ধাৰণাটো মানি লৈছো কিন্তু তেওঁ কৈছিল যে ব্ৰিটেইনতো পুঁজিবাদে একদম পুঁজিবাদে উন্নতি কৰি একদম তেওঁলোকৰ শেষ বিন্দু পালেগৈ যথেষ্ট পুঁজিবাদ তাত ডেভেলপ হ'ল গতিকে তাত বিপ্লৱ কিয় নাহিলে বুজি পাইছা The revolution came in Russia. তাৰ ফলনি কোত আহিলে যে revolution ৰাছিয়াতে আহিলে গম পাইছা যে ৰাছিয়া was a feudal country where capitalism was just beginning and in 1917 Lenin brought a social revolution there গতিকে আমি যদি ৰাছিয়াত চাওঁ সেইখন feudal state আছিল গতিকে তাত পুঁজিবাদ জাস্ট স্টার্ট হৈছিলহে গতিকে তাতহে কিন্তু 1917 চন ৰিভলিউচন আহিল গতিকে এটো কেনেকৈ সম্ভৱ হ'ল ঠিক আছে বুজি পাইছা Gramsci is now explaining where Karl Marx went wrong and what mistake he made in understanding things গতিকে যে মার্কসে কোনখিনি ভুল কৰিছিল
গতিকে সেই কথাটো গ্ৰামছিয়ে আঙুলিয়াই দিছে গতিকে let me tell you that Gramsci he is a loyal supporter of Marx এনেকুৱা নাছিল যে তেওঁৰ মাৰ্ক্সৰ প্ৰত্যেকটো তত্ত্বৰ সমালোচনা কৰিছিল বা এই তত্ত্বটো সমালোচনা কৰিছিল তেনেকুৱা নাছিল তেওঁ সাপোর্ট করেছিল एक्चुअली but he still says that he is his critic কিন্তু তাৰ পিছতো কৈছিল যে তেওঁ মানে মাৰ্ক্সৰ তেওঁ সমালোচক হয় বুলি কৈছিল so let's understand how he modified the Marx ideas first of all he modified the base and superstructure model গতিকে মাৰ্ক্সৰ সৈতে যেতিয়া তেওঁলোকে সলনি কৰিছিল আমি সেই ক্ষেত্ৰত ক'ব লাগিব যে কি কৰিছিল তেওঁ মাৰ্ক্সে যেটো বেস এন্ড সুপাৰস্ট্ৰাকচাৰ মডেল দিছিলে তাক কি কৰিছিল গ্ৰামছিয়ে মডিফাই কৰিছিল in that modifications Marx says that there is a base and superstructure model আৰু মাৰ্ক্সে কার্ল মাৰ্ক্সে কি কৰিছিল কেৱল দুটা স্তৰৰ কথা উল্লেখ কৰিছিল এটা আছিল বেস ঠিক আছে এটা আছিল বেস আৰু আনটো আছিল সুপাৰস্ট্ৰাকচাৰ এই দুটা কথা মাৰ্ক্সে উল্লেখ কৰিছিল so in superstructure Marx has said that there is only one superstructure যেতিয়া মার্ক্সে দুটা উল্লেখ কৰিছিল হয়নে নহয় এটা কৈছিল তেওঁ বেস আৰু আনটো কৈছিল সুপাৰস্ট্ৰাকচাৰ গতিকে ইয়াত মার্ক্সে কৈছিল যে সুপাৰস্ট্ৰাকচাৰটো কেৱল মাত্ৰ এটা হয় মানে ঠিক আছে এই সুপাৰস্ট্ৰাকচাৰৰ ভিতৰতে সকলোখিনি সোমাই আছে but Gramsci says that superstructure is not one গতিকে তোমালোকক মই এটা ডায়াগ্ৰামটো দেখালে তোমালোকে বুজি পাবা কোনখিনিত কৈছিল এটা সোয়া ইতিমধ্যে কৈছো যে মার্ক্সে যেটো আমাৰ বেস এন্ড সুপাৰস্ট্ৰাকচাৰ মডেল আগ বহাইছিলে ঠিক আছে বেস এন্ড সুপাৰস্ট্ৰাকচাৰ মডেল আগ বহাইছিলে তাত গ্ৰামছিয়ে কিছুমান মডিফিকেশন কৰিছিলে বুজিছা হি ক্যাটেগৰাইজ সুপাৰস্ট্ৰাকচাৰ ইনটু টু পাৰ্ট বেসটো একে ৰাখিছিলে কিন্তু সুপাৰস্ট্ৰাকচাৰত কি কৰিছিলে তেওঁ দুটা ভাগত ভাগ কৰিছিল মই অলপমান তোমালোকক মডেলটো যদি দেখাও তেতিয়া তোমালোকে বুজিবলৈ সুবিধা হ'ব ইয়াত চোৱা যে মার্ক্সে এটো দিছিলে সুপাৰস্ট্ৰাকচাৰৰ কথা কৈছিলে বেসৰ কথা কৈছিলে আৰু গ্ৰামছিও কি একেই কৈছে সুপাৰস্ট্ৰাকচাৰৰ কথা কৈছে আৰু বেসৰ কথা কৈছে কিন্তু খালি গ্ৰামছিয়ে কি কৰিছিল চোৱা মার্ক্সে এই গুটেইখিনিক ধৰি সুপাৰস্ট্ৰাকচাৰ কৰিছিল গুটেইখিনি কিন্তু গ্ৰামছিয়ে এটো দুটা ভাগত ভাগ কৰিছিল চোৱা তোমালোকে দুটা ভাগ দেখিবা পলিটিক্যাল সোসাইটি এন্ড সিভিল সোসাইটি বুজি পাইছা যে মার্ক্সে এইখিনি কথাই কৈছিল কিন্তু মার্ক্সে এই গুটেইখিনিক সামৰি পেলাই সুপাৰস্ট্ৰাকচাৰ বুলি কৈছিল কিন্তু গ্ৰামছিয়ে কৈছিল যে নহয় সুপাৰস্ট্ৰাকচাৰৰ মাজত ভাগ আছে ভাগ কিটা কি এটা হৈছে পলিটিক্যাল সোসাইটি এন্ড অনাদাৰ ওয়ান ইজ সিভিল সোসাইটি ঠিক আছে গতিকে আমি আহা চাও তেওঁ আৰু কি মডিফিকেশনৰ কথা কৈছিল এটা সোয়া সিভিল সোসাইটি ইজ near the base is economy bases all economic activities like production manufacturing selling etc all economic activities are at base গতিকে সেই বেস আমি দুটাতে পাইছিলো সুপাৰস্ট্ৰাকচাৰ আৰু বেসত কি হয় all economic activities কোনখিনি ডিপেন্ড হৈ গৈছে production manufacturing selling সেই সকলোখিনি কোড হয় এই বেসত হয় and civil society is near the base আৰু যিখন সিভিল সোসাইটিৰ কথা গ্ৰামছে উল্লেখ কৰিছে সেইখন এই বেসৰ একেবাৰে ওচৰত থকা বুলি কৈছে ধৰিব পাৰিছা and state come after this গতিকে সিভিল সোসাইটিৰ পাছতহে ৰাষ্ট্ৰখনৰ কথা আহে and civil society does such a thing that where capitalism is fully developed the real face of the state is not visible গমপাইছা গতিকে এই যিখন সিভিল সোসাইটিৰ কথা ক'লে মই তোমালোকক ইয়াত দেখালে আকৌ বুজিব পাৰিবা সোয়া এই সিভিল সোসাইটিখন কি কৰিছে পলিটিক্যাল সোসাইটিৰ আগত থাকে মানে ৰাষ্ট্ৰখনৰ আগত কি থাকে এই সিভিল সোসাইটিখন থাকে আৰু এই সিভিল সোসাইটিয়ে কি কৰে যে ৰাষ্ট্ৰখনৰ বা পুঁজিবাদৰ যিখিনি নেগেটিভ দিক আছে বা যিখিনি তেওঁলোকৰ ড্ৰবেক আছে সেইখিনি কেতিয়াও তেওঁলোকে কি কৰিব নিদিয়ে জানিব নিদিয়ে কেতিয়াও গম পাইছা সিভিল সোসাইটিয়ে হেতু সদায় এখন মানে তেওঁলোকৰ প্ৰটেকচন হিচাপে কাম কৰে যে ক্যাপিটালিজমৰ এটা প্ৰটেকচন হিচাপে সিভিল সোসাইটিয়ে কাম কৰে and it stand in front of the state and that is civil society which does not allow people to see the reality of the state properly গতিকে এই সিভিল সোসাইটিয়ে স্টেট খনৰ ঠিক আছে ৰাষ্ট্ৰখনৰ যিবিলাক মেইন কাৰ্য হেখিনি কি কৰে কেতিয়াও চাবলৈ বা ৰিয়েল ফেসটো কেতিয়াও কি কৰিব নিদিয়ে কেতিয়াও হেটো দেখাই নিদিয়ে হেটো সদায় হি ডিফেন্স কৰে মানে বুজি পাইছা
influenced by course and give the idea that Marx has ignored the cultural and ideological factors, the factors of civil society. গতিকে মার্কসে কোনখিনি ভুল কৰিছিল বুলি কৈছিলে যে মার্কসে আইডিওলজিক্যাল আৰু কালচাৰেল যেটো ফ্যাক্টৰ হয় সেই ফ্যাক্টৰটো কি কৰিছিলে ইগনোৰ কৰিছিলে গমছা and the civil society is very developed there. That is why the revolution did not come there, and the revolution came in Rustamsi are influenced by Corse and give the idea that Marx has ignored cultural and ideological factor. গতিকে মার্কসে কোন দুটা ফ্যাক্টর মিস কৰিছিলে এটা আছিল কালচাৰ আৰু আনটো হৈছিল আইডিওলজিক্যাল ফ্যাক্টৰ এই দুটা ফ্যাক্টৰ তেওঁ মিস কৰিছিলে capitalism is fully developed in Britain and the revolution did not come because there is civil society. গতিকে আমি ইতিমধ্যে গম পাইছো সিভিল সোসাইটি কি কৰে এখন ধৰা পলিটিক্যাল সোসাইটি আৰু এখন আছে সিভিল সোসাইটিয়ে সদায় পলিটিক্যাল সোসাইটিখনক প্ৰটেক্ট কৰে ইয়াত যিখিনি হৈ আছে সেইখিনি বাহিৰলৈ ওলাই যাব নিদিয়ে বা ৰিয়েল যিখন ছবি হয় সেইখন কেতিয়াও আহিবলৈ নিদিয়ে সেইটো কাৰণে কৈছে যে ব্ৰিটেইনতটো কেপিটেলিজম ফুলি ডেভেলপ আছিল বাট তাত কি হোৱা নাছিল তাত বিপ্লৱ হোৱা নাছিল ৰিভলিউচন হোৱা নাছিল কাৰণ তাত সিভিল সোসাইটি আছিল সিভিল সোসাইটিয়ে সদায় ডিফেন্স কৰি আছিল এখনক বচাই আছিল সদায় বুজি পাইছা and the revolution came in Russia because there is no civil society গতিকে ৰিভলিউচন কোন আহিছিল ৰাছিয়াত আহিছিল কাৰণ তাত এই প্ৰটেকচনটো নাছিল গম পাইছা পলিটিক্যাল সোসাইটি আগত এই প্ৰটেকচনটো নাছিল কাৰণে তাত কি আহিছিল ৰিভলিউচন আহিছিল that's why there was no revolution okay then Gramsci says that capitalism has been going on for a long time because it should have ended গতিকে capitalism বহুত দিন এনেকৈ গৈ আছে আৰু বহুত দিনৰ পৰা চলি আহি আছে আৰু ইয়াক বৰ্তমান শেষ হ'ব লাগে but today capitalism is at its peak in all the developed countries and according to Marx when capitalism reaches its peak it will be destroyed it is seat of destruction but it is continuing নমস্কাৰ মার্কস ইতিমধ্যে তোমালোক মই আগত কৈ আহিছো যে কৈছে ক্যাপিটালিজমতে ইয়াৰ ধ্বংসৰ ব্ৰিজটো মানে যেটো ব্ৰিজটো সোমাই আছে কিন্তু তথাপিও আমি দেখিছো বিশ্বৰ এটা প্ৰায়বিলাক ধনী দেখিয়ে হৈছে ক্যাপিটালিজম গতিকে ই বৰ্তমানো চলি গৈ আছে ইয়াৰ শেষ হোৱা নাই that is why it is continuing because capitalism does not only depend on economic power and it has also ideological power গতিকে এটো কথা কৈছে ক্যাপিটালিজমে অকল ইকোনমিক পাৱাৰৰ ওপৰতে ভিত্তি কৰি তেওঁলোক গ্ৰোথ হৈ থকা নাই তেওঁলোকৰ আইডিওলজিক্যাল কালচাৰেল সেই পাৱাৰ সমূহ আছে হেতু কাৰণে তেওঁলোকে সমগ্ৰ বিশ্বত ডেভেলপ হ'বলৈ সক্ষম হৈছে the power to create a consensus the power to propagate ideas will understand what that is we will try to understand from it. This is the Gramsci base and superstructure model. So what does Gramsci sense in this model? He keeps the base as it was given by Karl Marx. Base to tell sense kora nai. Karl Marx generally disle teneke rakhise. He is saying that Marx has considered all the superstructure as one and Gramsci is dividing it into two parts. গতিকে মার্কসে কি কৰিছিল এই সুপাৰস্ট্ৰাকচাৰ দেখিছা তোমালোকে ইয়াত 1 2 এই দুটা স্তৰৰ কথা কৈছে কিন্তু মার্কসে এই দুটা স্তৰৰ উল্লেখ কৰা নাছিল মানে এই সিভিল সোসাইটি আৰু পলিটিক্যাল সোসাইটি আৰু সিভিল সোসাইটি দুটা ভাগ কৰা নাছিল এটো এজ এ হোল এজ এ তেওঁ কি বুলি কৈছে সুপাৰস্ট্ৰাকচাৰ বুলি কৈছিল কিন্তু গ্ৰামছে কি কৰিছিল এই সুপাৰস্ট্ৰাকচাৰক দুটা ভাগত ভাগ কৰিছিল প্ৰথমটো হৈছে পলিটিক্যাল সোসাইটি দ্বিতীয়টো হৈছে কি civil society. Marx combined both of them, but it is very important to understand them separately. According to Gramsci, because in political society force is used, and if citizens people don't listen to the state, there is a military police force, brutal force will be used to convince people. গতিকে Gramsci দুটা ভাগত ভাগ কৰিছিল কৈছিল যে পলিটিক্যাল সোসাইটিটো পৃথক হয় কেনেকে পলিটিক্যাল সোসাইটি এটা মিলিটাৰী ইউজ কৰিব পাৰে পুলিশ ইউজ কৰিব পাৰে ফোৰ্স কৰিব পাৰে জনসাধাৰণে যদি কিবা না মানে ফোৰ্স ইউজ কৰি তেওঁলোকে মনাব বাধ্য কৰাব পাৰে but Gramsci says in a capitalism
state, this thing political society is used later. Before that, civil society is used. গতিকে যেতিয়া তেওঁ ক্যাপিটালিজম এখন সোসাইটিৰ কথা কৈছিলে গ্ৰামছিয়ে কৈছিলে পলিটিক্যাল সোসাইটি পিছতহে ইউজ কৰা হয় তাৰ আগতেই ডিফেন্স হিচাপে সিভিল সোসাইটি থাকে people give their own consent people give their own consent মানুহে নিজে ইয়াত সিভিল সোসাইটিৰ সকলোবিলাক কথা মানি লয় তাকে মাৰ্কছে কি বুলি কৈছে যে which is called the idea of hegemony আৰু মানুহে তিদৰে নিজৰ কনসেন্ট দিয়াটো বা মানি লোৱাটো তেওঁ কি বুলি কৈছে হেজিমনি বুলি কৈছে ইয়াতে চোৱা তোমালোকে so the idea of civil society is that culture ঠিক আছে culture media education system family system or religion propagate the idea of capitalism গতিকে গ্ৰামছিৰ মতে কি কৈছে এই সিভিল সোসাইটি কি কৰে মানে সিভিল সোসাইটি কোনখিনি কাম কৰে তেওঁলোকে এইবোৰ আইডিয়াখিনি কি কৰে প্ৰপগেট কৰে and people don't see any mistake in capitalism আৰু হেতু কাৰণে তেওঁলোকে কি হয় যে এই ক্যাপিটালিজমত মানুহে কোনো ধৰণৰ ভুল বিচাৰি নাপায় এনেকুৱা অৱস্থাৰ সৃষ্টি হয় they see things like common sense everyday life and no mistakes গতিকে সকলোবিলাক as it is চলি আছে তেওঁলোকে তাত কোনো ধৰণৰ মিস্টেক দেখা নাপায় so the working class cannot stand against capitalism গতিকে এনেকুৱা হোৱাৰ ফলস্বৰূপে কি হৈছে যে working class টো কি কৰে যে কেতিয়াও তেওঁলোকে ক্যাপিটালিজমৰ এগেইনষ্ট so it will not be visible because civil society creates a different structure in society and propagates such ideas by using culture media family or religion which cannot reveal the truth of the state or capitalism গতিকে সেই তেওঁলোকে আইডিয়াসমূহ এনে ধৰণে এই সমূহ ইউজ কৰি প্লাস সিভিল সোসাইটি প্ৰপগেট কৰে যে তাৰ ভুল দুখ গুণবিলাক কি কয় চাবৰ কাৰণে বা তাৰ দুখসমূহ চাবৰ কাৰণে তেওঁলোকে সেই একদম এটা ডিফেন্স তেওঁলোকে তাক বচাই ৰাখে সদায় ক্যাপিটালিজমক সদায় বচাই ৰাখে so this is called the idea of hegemony গতিকে ইয়াকে গ্ৰামছিয়ে কি কৈছে যে হেজিমনি বুলি কৈছে ঠিক আছে ইয়াকে তেওঁ হেজিমনি বুলি কৈছে so now we will understand what is hegemony yes so hegemony is an ideological domination it is a domination of ideas it is such a domination that it controlled our mind and thinking and it does not allow you to see the reality গতিকে এটো এনেকুৱা domination হয় hegemony মানে কি domination নহয় জানো গতিকে এনেকুৱা hegemony হয় যেটো আমাক ৰিয়েলিটিটো একেবাৰে চাব নিদিয়ে আমাৰ মন মগজু ই সকলো খলাই পেলাই বুলি কৈছে so whatever you see with your eyes you see that with glasses of hegemony গতিকে এনেকুৱা ক্ষেত্ৰত আমি যিখিনিয়ে চাম আমি যিখিনি দেখা পাও সেইখিনি আমি সেই hegemonyৰ গ্লাস লগাই দেখা পাও বুলি কৈছে গতিকে মানে ৰিয়েলিটিটো দেখা না পাও আমাৰ চকুত সদায় সেই হেজিমনিটো থাকে আমাৰ সেই প্ৰভাৱটো আমাৰ ব্ৰেইনত থাকে বুজি পাইছা this is why Gramsci says that it is very difficult for a working class to come out of hegemony গতিকে সেই working class টো এই হেজিমনিৰ পৰা উলাই অহাটো অতি তেওঁলোকৰ কাৰণে কঠিন হৈ পৰে ঠিক আছে So the hegemony is the idea of bourgeois class or capitalist class and ruling class and their idea is propagated through the civil society to the people it is why the hegemony was like it is the idea of bourgeois okay idea of bourgeois class ruling class but যিখিনি যিখিনি সমাজৰ সকলোতকৈ ধনী থাকে আমি যে কওঁ এই ধনী শ্ৰেণীটো বা ৰুলিং যেটো ৰুলিং ক্লাস থাকে সেই তেওঁলোকৰ আইডিয়া হয় আৰু তেওঁলোকৰ এই যিখিনি আইডিয়া ভ্যালুজ সেই সকলোখিনি কোনে প্ৰপগেট কৰে তেওঁলোকৰ গুটি আইডিয়াখিনি সিভিল সোসাইটিয়ে কি কৰে প্ৰপগেট কৰে so now for example how do they propagate ideas এনে ধৰণে তেওঁলোকে সেই আইডিয়াসমূহ প্ৰপগেট কৰে you know which ideas are like this if I say that this idea that work is worship or hard work is the key to the success such ideas are basically ideas of capitalist class গতিকে আমি যদি কওঁ যে কৰ্মই আমাৰ ধৰ্ম ঠিক আছে যে কষ্ট কৰাটো হৈছে আমাৰ মূল উদ্দেশ্য গতিকে সেই তেনেকুৱা ধৰণৰ যিখিনি আইডিয়া সেইখিনি কি কৰে সিভিল সোসাইটিয়ে প্ৰপগেট কৰে গতিকে শ্ৰমিকসকলে হেতু মানি লয় কাৰণ কৰ্মই আমাৰ ধৰ্ম যেতিয়া আমি পইচা কমকে পালো কি হয় বা যেনেকুৱা পৰিবেশত কাম কৰিলো আমি আমাৰ কামটো
কৰিম গতিকে সেই তেনেকুৱা ধৰণৰ আইডিয়াবোৰ কি কৰে সিভিল সোসাইটিয়ে প্ৰপাগেট কৰে such ideas retain capitalism আৰু এনে ধৰণৰ আইডিয়াসমূহ capitalismক সদায় ধৰি ৰাখে workers should work in the industry or consider work as their worship ঠিক আছে তেওঁলোকে কাম কৰিব তেওঁ কামকে কি বুলি হেব তেওঁলোকৰ পূজা বুলি বা সেৱা বুলি ভাবিব আৰু তেওঁলোকে কোনো ধৰণৰ যে ৰিভল্ট নকৰে যে আমাক কম দিছে পইচা বা আমাৰ এনভায়ৰনমেন্টটো বেয়া এনভায়ৰনমেন্টত কাম কৰিছো so work hard even if you have to work overtime and even you have to work or low wages but work hard because without hard work you did not get the result in life বুঝিপাইছা গতিকে তেনেকুৱা ধৰণৰ যিখিনি আইডিয়াখিনি কোনে প্ৰপাগেট কৰে সিভিল সোসাইটিয়ে প্ৰপাগেট কৰে দৰাচলতে এইখিনি কাৰ আইডিয়া বুৰ্জোৱাছ ক্লাছটো ৰুলিং ক্লাছৰ কেপিটেলিষ্ট ক্লাছৰ আইডিয়া হয় এইখিনি সেই আইডিয়াবিলাক কি কৰে সিভিল সোসাইটিয়ে আমাৰ মাজত এনে ধৰণে প্ৰপাগেট কৰে আমি সেইসমূহ মানি ল'বলৈ বাধ্য হওঁ So these ideas basically create hegemony and this idea of hegemony are later accepted by the people গতিকে এইখিনি হৈছে কিছুমান hegemonic idea আৰু এই আইডিয়াখিনি later period কি হয় আমি ইয়াক মানি লবলৈ বাধ্য হওঁ and this is the reality আৰু অৱশ্যে কি হয়গে যেতিয়া এনেকুৱা হয় the state and society start accepting these ideas and values and basically this is what Gramsci want to say about hegemonic ideas that where there is a capitalist system where capitalism is developed hegemonic ideas are also propagating গতিকে যত পুঁজিবাদৰ পুৰা উন্নত হ'ব সেই উন্নত পুঁজিবাদী এখন ৰাষ্ট্ৰত এই হেজিমনিক যিখিনি আইডিয়া আছে এইখিনিকো কি কৰা হয় প্ৰচাৰ কৰা হয় and where the idea of hegemony is being propagated the working class cannot come out of hegemony গতিকে যত এই হেজিমনিকৰ আইডিয়াসমূহ প্ৰপাগেট কৰা হয় তাত শ্ৰমিক শ্ৰেণীটো কেতিয়াও সেই হেজিমনিক যে ডমিনেশনটোৰ পৰা কেতিয়াও তেওঁলোক ওলাই আহিব নোৱাৰে if the working class cannot come out of hegemony then it means that the working class it cannot revolutionize গতিকে যেতিয়া তেওঁলোকে ইয়াৰ পৰা ওলাই আহিবই নোৱাৰে গতিকে আমি কি বুলি কম গতিকে তেওঁলোকে কেতিয়াও তাত বিপ্লৱৰ সৃষ্টি কৰিব নোৱাৰে and it cannot end capitalism গতিকে এই পুঁজিবাদক কেতিয়াও ধ্বংস কৰিব নোৱাৰে and this is basically what Gramsci want to basically Gramsci want us to understand গতিকে Gramsci এটোকে আমাক বুজাব বিচাৰিছে so it is so difficult to come out of hegemony then what should the working class do গতিকে যদি এনেকৈ হৈ থাকে তেতিয়া হলে আমাক working class টো কৰিব কি কেনে ধৰণে তেওঁলোকে এই হেজিমনিৰ পৰা ওলাই আহিব নহয়নে এই ক্ষেত্ৰত Gramsci কৈছে যে Gramsci says that as long as working class does not establish the counter hegemony গতিকে তেওঁলোকে hegemonic counter কৰিব লাগিব তেতিয়াহে তেওঁলোকে ডমিনেশনৰ পৰা ওলাই আহিব পাৰিব their chance of success are very low মানে তেওঁলোকে যে সফল হোৱাৰ চান্সেস একেবাৰে বহুত লো বুলি কৈছে and counter hegemony cannot be established on two levels and can be the counter hegemony can be established in the two levels এটা counter hegemony কৰিব এটো দুটা লেভেলত কৰিব পাৰিব বুলি কৈছে so first one is in the war of position and the working class will control the civil society first the war of position কি কৰিব আমি দুটা পাইছিলো নহয় জানো civil society আৰু political society গতিকে war of position তেওঁলোকে প্ৰথমতে কি কৰিব civil society কি কৰিব কন্ট্ৰোল কৰিব I want to tell you again that Karl Marx said that if the base is controlled then we will be able to control the superstructure গতিকে এই মডেলটো তোমালোকে মনত আছে নহয় গতিকে এটো আছিল সুপাৰষ্ট্ৰাকচাৰ এটো আছিল বেস ঠিক আছে কারণ মার্ক্সে কৈছিল আমি যদি এই বেসটো কন্ট্ৰোল কৰো তেতিয়া হলে আমি এই সুপাৰষ্ট্ৰাকচাৰটো ডাইৰেক্টলি কন্ট্ৰোল কৰিব পাৰিম গ্ৰামছে কৈছিল যে আমি সুপাৰষ্ট্ৰাকচাৰটো কি কৰিব লাগিব যে কন্ট্ৰোল কৰিব লাগিব গম পাইছা না মার্ক্সে কৈছিল বেস কৰিলে সুপাৰষ্ট্ৰাকচাৰ হৈ যাব কিন্তু গ্ৰামছে কৈছিল নহয় আমি সুপাৰষ্ট্ৰাকচাৰটো কি কৰিব লাগিব কন্ট্ৰোল কৰিব লাগিব and superstructure is made of two parts we already know that the political society and civil society so first of all you will control the civil society গতিকে তেওঁলোকে প্ৰথম কাক কন্ট্ৰোল কৰিব civil society কন্ট্ৰোল কৰিব then how will you control civil society গতিকে সেই কেনে ধৰণে কন্ট্ৰোল কৰিব সেই বিষয়ে আমি জানিব লাগিব so with the help of intellectual class they will control the civil society গতিকে তেওঁলোকে civil society খন কন্ট্ৰোল কৰিবলৈ কাৰ সহায় লব
intellectual class to কি কৰিব তেওঁ সহায় লব and which intellectuals are called the organic intellectual আৰু কোনখিনি intellectual কথা কোতে গ্ৰামছে organic intellectual কথা কৈছিলে গতিকে কোননো কি organic intellectual সকল কোননো so organic intellectual are those who will be neutral will understand the exploitation of the working class and will work with the working class গতিকে organic intellectual যিখিনি হ'ব তেওঁ যিখিনি এটা শ্ৰমিকসকলক যে শোষণ কৰিছে হিয়া বুজি পাব তেওঁলোক নিউট্ৰেল হ'ব লাগিব তেওঁলোকৰ শ্ৰমিকসকলৰ হৈ কাম কৰিব লাগিব তেওঁলোককে কি বুলি কৈছে যে organic intellectual বুলি কৈছে so organic intellectual belong to the subaltern sections that is some intellectual from the working class who will help the working class to control civil society গতিকে intellectual যিখিনি থাকিব organic intellectual হ'ব কিছুমান তেওঁলোক সেই শ্ৰমিকসকলৰ মাজৰে যিখিনি intellectual থাকে তেওঁলোক হ'ব গতিকে তেওঁলোকে কি কৰিব পাৰিব হেল্প কৰিব যিখিনি শ্ৰমিক আছে তেওঁলোকক হেল্প কৰিব যে কেনে ধৰণে সিভিল সোসাইটি খিনি আমি কন্ট্ৰোল কৰিব পাৰো ঠিক আছে এটা মার্কসলৈ চাও যে মার্কস হু ইজ এগেইনষ্ট দ্য ইন্টেলেকচুয়াল ক্রিটিসাইজ প্লেটো এন্ড এরিস্টটল ফর কিপিং ইন্টেলেকচুয়াল লেবার অ্যাবভ দ্য ম্যানুয়াল লেবার তেওঁ মার্কসে ইন্টেলেকচুয়াল হল সমালোচনা কৰিছিল কাৰণ তেওঁলোকে ম্যানুয়াল লেবাৰক তলৰ ৰাখিছিল ইন্টেলেকচুয়াল লেবাৰক আগত ৰাখিছিল so they are saying that we don't need any kind of help from the intellectual class because the intellectual class who do manual labor consider manual labor to be inferior and will never support it গতিকে তেওঁলোকে manual labor to inferior কৰিছিল আৰু intellectual labor to তেওঁলোকে superior হিচাপে গণ্য কৰিছিল but Gramsci believes in the intellectual classes কিন্তু Gramsci কি কৰিছিল যে intellectual class of তেওঁ বিশ্বাস কৰিছিল now what is the war of maneuver or war of movement that revolutionary class after winning the war of position যেতিয়া তেওঁলোকে war of position মানে civil society control কৰিব ঠিক আছে এতিয়া তেওঁলোকে কি কৰিব যে war of maneuver আৰম্ভ কৰিব তেওঁলোকে hegemony is not be taken for granted গতিকে হিয়া তেওঁলোকে civil society control কৰিলে বুলি যে গুটিখন কন্ট্ৰোল কৰিব পাৰিব বা hegemony নাইকিয়া হৈ যাব এনেকুৱা নহয় তেওঁলোকে আকৌ তাৰ ওপৰত লক্ষ্য ৰাখিব লাগিব one has continuously involved in manufacturing constant গতিকে কি কৰিব লাগিব মনোভাৱ কি কৰিব তেওঁলোকে যে war of movement of জনসাধাৰণক সেই যে আইডিয়া খিনি ক্যাপিটালিজমে দিয়া যেখিনি আইডিয়া কি আইডিয়া খিনি যে আমাৰ মাজত কিছুমান জাপি দিয়া আইডিয়া সেই বিষয়ে তেওঁলোকে কন্টিনিউয়াসলি কি কৰিব ক'ব লাগিব বা তেওঁলোকে জনসাধাৰণৰ পৰা কনসেন্ট লব লাগিব অৰ্থাৎ জনসাধাৰণে তেওঁলোকৰ সেইখিনি মানি লবগে লাগিব নহলে হেজিমনি পুনৰ আহিব বুলি Gramsci কৈছিলে so that is for today hope you will understand the theory of hegemony from this video